Hello everyone, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো বিহুতে কৰি থোৱা আছিল কিন্তু বিশেষ কাৰণত আপলোড কৰিব পৰা নাই। লাহে লাহে ভিডিঅ'টো চালে গম পাই যাব বাৰু। এফালে গৰু বিহুৰ দিনা ভণ্টিয়ে মাহ হালধি খুন্দি আছে আৰু এফালে হালধি খুন্দি আছে, এফালে মাহখিনি খুন্দি হৈ গ'ল। গুড মৰ্নিং। Good morning. হেপী বিহু। Happy Bihu. কি কৰিছে আপুনি? চাহ খালে নেকি? Hah? চাহ খালে? Aku. মুনুক আজি ৰাতিপুৱা চিৰা জলপানে দিছোঁ। বিহুৰ দিনা চিৰা জলপান খাব লাগে। এফালে বিহু শুনি শুনি মামন খাবহে নহয় হয়নে? কি খাবা? কি খাবা এতিয়া? কি খাবা এতিয়া? জলপান কোৱা? জলপান। আৰু এইফালে দেউতা আৰু দাদাহঁতে মিলি আমলৰি টোপ পাৰি আছে আৰু গৰু বিহুৰ দিনা যিহেতু আমলৰি টোপ খায়। বেছি নোলালে, অকণমানহে ওলাইছে। আৰু ক'ত আছে? এইটো আমাৰ ওচৰৰ ঘৰ, আপাৰ ঘৰ। এইটো আমাৰ ঘৰটো এতিয়া য'ত ল'ৰা থাকে, হোষ্টেলৰ ল'ৰা। সেইটো নাই চাগে, এতিয়া বিহু বুলি গ'ল ঘৰলৈ। হয়তো এনাইহঁতৰ ঘৰ পোৱালি আহিছে মাহীকৰ লগত। এইফালে দেউতাই পৰা আন লৈ পৰা। হা? মই কালি আহিলোঁ। অঁ, বিহুটো বোলো ইয়াতে থাকোঁ। এই শুকাই গ'লে বেয়া হেৰি হৈ যাব নি আকৌ? গাত লাগিব নি হাতত? এতিয়া কোৱা, মা জেতুকা লগাইছোঁ কৈ দিয়া। এইফালে মুনুক জেতুকা লগাই দিছোঁ দেই। ভালকৈ পিছা নহ'লে হয়নে হ'ল? কেনেকুৱা লাগিছে? ভাল লাগিছে নেকি? হাতখন আঙুলিকেইটা এনেকৈ জপাই দিয়ে, এনেকৈ কৰি দিয়া, এনেকৈ কৰি দিয়া, জপাই দিয়া আঙুলিকেইটা জপাই দিয়ে এনেকৈ মুঠি মাৰি দিয়া। এনেকৈ মুঠি মাৰি থাকা একো নহয়। জেতুকা লগা হৈ যোৱাৰ পাছত এইফালে মুনুক মাহ হালধিয়ে গা ধুৱাই দিছোঁ আৰু লগাই দিয়াৰ কাৰণে তাই খুব বেয়া পাইছিলে, সেইকাৰণে পূৰা কান্দি আছে আৰু এইফালে মুনুক গা ধোৱা হৈ গ'ল। কিমান বেয়া পাইছে তাই, কান্দি অৱস্থা নাই। মাহ হালধিয়ে প্ৰথম গা ধুইছে যে সেইকাৰণে ইয়াৰ আগৰবাৰ ধুবলৈ নহৈছিলে নেকি, এই সৰু আছিলে তথাপিতো এতিয়া ধুৱাই দিলোঁ কাৰণে পূৰা শিকিছে। আৰু এইফালে এনায়ে গোঁসাই ঘৰত মানে চাকি জ্বলাইছে আৰু এইফালে মুনু গা পা ধুই এনাইৰ লগত প্ৰাৰ্থনা গাই আছে। যিহেতু আমাৰ বিহুৰ দিনা ডাঙৰক কিবা এটা গিফ্ট দিয়ে, ডাঙৰ নহয় চবকে গিফ্ট দিয়ে। মই অকল এনাই পিঠা বটিৰ কাৰণে লৈ আহিছিলোঁ আৰু মুনুৰ হাতৰে দি দিওঁ। যিহেতু এইবাৰ মানুহজন নাই, নাগপুৰ গ'ল, সেইকাৰণে মই এনেই ইমান ডাঙৰ উপহাৰ দিব পৰা নাই আৰু অকণমানজনীলৈ যিহেতু বজাৰ কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে যি পালোঁ তাকে লৈ আহিছোঁ আৰু এনাই পিঠা বটিৰ কাৰণে। মই জলপান খাবলৈ লৈছোঁ। মই ক্ৰীম খাই ভাল পাওঁ দেই, অলপে লৈছিলোঁ কিন্তু বহুত গ'ল। আৰু এইফালে প্ৰথম ভাগ হুঁচৰি দল আহিছে আৰু অকণমানি পোৱালি কেইটামান আমাৰ গাঁৱৰে। এয়া হৈছে আমাৰ প্ৰথম হুঁচৰি দল। এইফালে আমাৰ ফটোশ্বুট হৈ আছে হয় নাই? চাওঁ হয় আৰু এইফালে ডাঙৰ ছোৱালী আৰু কোনে ক'ব ক্লাছ 8ত? এইটো আমাৰ ভাবিয়া মামা। এইফালে খুৰা আহিছিলে কিন্তু খুৰাই ক'লে আইতা পৰি দুখ পালে কঁকালত, সেইকাৰণে খুৰাৰ লগতে আমি আকৌ আইতাক খবৰ ল'বলৈ বুলি গ'লোঁ। মা মই অকণমানিয়ে গ'লোঁ আৰু আৰু এইফালে আইতা দেখিছে নহয়, এডাল বেলডাল মাৰি থৈছে আৰু পূৰা দুখ পালে, এতিয়া কাম চাম কৰিব নোৱাৰে। চ' মানে এতিয়া পৰিলে যে সেইকাৰণে একো কৰিব পৰা নাই আৰু মানে খুৰাই আৰু ককাই কৰি আছে। এতিয়া সেইকাৰণে আহিলোঁ যেতিয়া চাহটোকে আমি বনাই মেলি খাই মেলি যাওঁ আৰু চবকে খুৱাই থৈ যাওঁ।
সেইকাৰণে মই কৰিবলৈ আহিলোঁ আৰু মোলৈকো খুৱাই অনা নাই, তাইকো খুৱাই লওঁ। যা দেই, ভালকৈ থাকিব আৰু এতিয়া কাম চাম কৰি নাথাকিব, কাম বন কৰি নাথাকিব এতিয়া আপুনি। অঁ এই দৌহেঁতে কৰি আছে ন, আপুনি এনেই ৰেষ্ট লওক ভাল পোৱালৈকে দেই। যাওঁ আমি কিছুমান এতিয়া নকৰিলে নহয় কাৰণে উঠি আহোঁ। আকৌ আহিমগৈ কেতিয়াবা দেই। আইতাহঁতৰ ঘৰৰ পৰা আহি পিনে দেখিছোঁ এইফালে আহিলে ছেকেণ্ডটো বিহু দল আমাৰ ঘৰলৈ। আমাৰ গাঁৱৰে হয় আৰু তেওঁলোকো। বিহুটো ভাল হ'ব বুলি এনাইহঁতৰ ঘৰলৈ আহিছিলোঁ। এতিয়া কালি বিহু গুচি গ'ল, কি হৈ গ'ল নাজানো, পুৰা গেছ হৈ গ'ল নেকি, বমি লেট্ৰিন চব হৈছে। এতিয়া গোটেই দিনটো একো খোৱা নাই। এতিয়া কেইটা বাজিলে, এতিয়া 3টা বাজি গ'ল। এতিয়া জাষ্ট তৰমুজ খাইছোঁ, তৰমুজ দিছে মায়ে, মানে কিবা ড্ৰিংক টাইপৰ এনেকুৱা জুচ টাইপৰ খাবলৈ মন গৈছে, বাকী একো খাব পৰা নাই। বহুত বমি হ'ল, কি হৈছে নাজানো। ভালকৈ ভিডিঅ' বনাম ভাবিছিলোঁ, আপোনালোকক ভালকৈ দিম বুলি ভাবিছিলোঁ, সেইটো নহ'লে। কি হয় আৰু দেখা যাওক, আপোনালোকক মোক কৈ দিওঁ, সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ। এইফালে মনো শুই আছে, মোৰ গা বেয়া, একো কৰিব পৰা নাই। বিহুৰ দিনা, আজি বিহু হয়, বিহুৰ দিনা একো কৰিব পৰা নাই। আৰু এইফালে ৰাতিলৈ বিহুৰ দিনা হস্পিটেল পাব লগা হ'ল। মোৰ বহুত বেছি গেছ হৈ গ'ল আৰু বিশেষ তেনেকৈ একো খোৱা নাছিলোঁ যদিও কিয় গেছ হ'ল গম নাপাওঁ। এই অপাৰেশ্যন কৰাৰ পৰা মোৰ এই প্ৰব্লেমটো বহুত বেছি হৈ গৈছে, মানে বেজি ল'লেহে ঠিক হয়। আৰু এইবাৰ বিহুটো তেনেকৈয়ে গ'ল আৰু পাৰ হয়। মাহঁতৰ ৰুম পালোহি, এতিয়া মাহঁতৰ ৰুমত অথনিয়ে পালোহি আৰু মুনু তললৈ গৈছে দেউতাৰ লগত, মাহঁত অলপ ওলাই গৈছে বজাৰলৈ, মই ৰুমতে আছোঁ। আৰু আমাৰ মাৰ ৰুমৰ খিৰিকীখনৰ পৰা মানে হুঁচৰি জেং বিহু চাগে, জেং বিহু আহিছে, আপোনালোকক দেখাব পাব অলপ। এইয়া দেখিছেনে বাৰু, সেয়া দেখিলে নহয়। এইবাৰ বিহুটো এনেকৈ দেউতা আহিছে চাগে, বিহুটো এনেকৈয়ে গ'ল আৰু বেমাৰকৈ উপায় নাই। আৰু এইটো ভিডিঅ' দেওবাৰৰ হয়। দেওবাৰে আমাৰ এনাইহঁতৰ ঘৰত মানে বাহঁতে ভাগৱত পাঠ কৰাম বুলি ভাবিছিলে, সেইকাৰণে ভাগৱত পাঠ কৰাইছিলে। আৰু এইফালে ভকত 5জনকে মতা হৈছিলে, আৰু তেওঁলোকে ভাগৱত পাঠ পঢ়াৰ আগতেই মানে সকলো যা যোগাৰ কৰি লৈছে। যিহেতু ভাগৱত পাঠ দেওবাৰে কৰা হৈছিলে, আৰু দেওবাৰলৈ মোৰ মানুহজনো আহি পাই গ'লহি, আৰু বহুত দিনৰ মূৰত, 10 দিনৰ মূৰত। সকলোকে প্ৰসাদ দিলে আৰু ভাত খাব টাইম হৈ গ'ল, তাৰপিছত জলপান খাব। ভকতে বিলাই আছে, হাই গুৰিয়া, এনেই আজি কি পাঠ পঢ়াইছ, কি পাঠ পঢ়াইছ? গজেন্দ্ৰ উপাধ্যায়। হা, গজেন্দ্ৰ উপাধ্যায়। গজেন্দ্ৰ উপাধ্যায় পাঠ পঢ়োৱা হৈছে। সেয়া প্ৰসাদ ধুনু হাই, সেইবোলে মনৰ পৰা প্ৰসাদ, সেইফালে মনৰ ফটোশ্বুট চলি আছে। আৰু এইফালে আমিও প্ৰসাদ জলপান এনেকৈ খাই ল'লোঁ। আৰু যিহেতু ভাত খোৱাৰ কথা আছিলে, কিন্তু ভকতে জলপান খাম বুলি ক'লে। ললিপপটো আছে, ললিপপটো ভিতৰত থৈছোঁ, এইটো খোৱা এতিয়া। জলপান ললিপপটো মায়ে থৈছে দেই। এই ৰাতি যাওঁ, জলপান খাবলৈ লৈছোঁ। প্ৰসাদ খোৱা হ'ল, এতিয়া জলপান। কি লাগে তাই? ললিপপ মই মৰ্টনে আনিছোঁ। মৰ্টন খোৱা, ললিপপ নাই। ললিপপটো আনি ঘৰত আনি দি দিবা দেই। আৰু বা আৰু ভিনদেউৱে ভকত 5জনক মানে এজন এজনকৈ সেৱা ল'লে আৰু তেওঁলোকৰ পৰা। এইফালে লগত মুনুৱেও তেওঁলোকক পূৰা সেৱা কৰিছে, আৰু মুনু কাম চাব দেই।
কৈ দিয়া চবকে কৈ দিয়া যা চবকে কোৱা নম কোৱা চবকে কোৱা আৰু এইফালে মুনুক দেখিছে নহয় যিমান পাৰে ভিনদেউৱে সেৱা কৰে আৰু তাই এনেকৈ পিঠিত উঠি ঘোঁৰাত উঠাৰ নিচিনাকৈ উঠি থাকে আৰু গোটেই মানুহে হাঁহি আৰু ভকতে হাঁহি মানে পূৰা মানে হাঁহিছে আৰু তাইক দেখি আৰু এইফালে পঢ়ি মেলি ভাগৱত পঢ়ি প্ৰসাদ চসাদ খাই তেওঁলোক যাবলৈ ওলালে আৰু আমি আগবঢ়াবলৈ আহিছোঁ ভকতক এনেকৈ আমাৰ নিয়ম আছে মানে ভকতক হৈ যোৱাৰ পিছত এনেকৈ আগবঢ়াই দিয়া আৰু গেটলৈকে এতিয়া আগবঢ়ালোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ মানে বিহুৰ পৰা ষ্টাৰ্ট কৰি শেষ কৰিছোঁ আৰু বেমাৰৰ মাজতে বিহুটো গ'ল ভাল বেয়াৰ মাজতে ঠিক আছে তেন্তে ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ আকৌ লগ পাম মই এনে এটা ভিডিঅ'ত বাই